নমস্কাৰ, মোৰ চেনেললৈ সকলোকে স্বাগতম। আহকচোন থলুৱা ব্যঞ্জনেৰে আজিৰ থালিখন সজাওঁ। এয়া মই প্ৰথমতে অমৰা গুটিকেইটা ধুই পেলাই কুকাৰত বইল হ'ব দিছিলোঁ। দি মেছাৰ জালেৰে মেছ কৰি ধুনীয়াকৈ পিটিকি লৈছোঁ। লৈ এতিয়া মাছখিনি ভাজি উঠাই লৈ সেইকেইখন পেনতে মই শুকান জলকীয়া আৰু সৰিয়হ ফুটাই লৈ নিমখ হালধি দি উতলিব দিছোঁ। তাৰপিছত মই ভাজি লোৱা মাছখিনি দিছোঁ। থলুৱা ব্যঞ্জনবোৰত বেছি মছলা মই ব্যৱহাৰ নকৰোঁ। থলুৱা ব্যঞ্জনবোৰৰ নিজা এটা সোৱাদ থাকে, খাবলৈ এনেই বহুত বেছি টেষ্টি হয়। মাছ দিলে মানে টেঙাৰ আঞ্জাত বহুত বেছি সোৱাদ লাগে, নহয়নে? আৰু টেঙাৰ আঞ্জাখন মোৰ ৰেডি হৈ গ'ল। এতিয়া আহকচোন দ্বিতীয়খন আঞ্জা বনাওঁ। এতিয়া তাৰ বাবে মই এটা জালি কোমোৰা লৈছোঁ। লৈ এনেকৈ মাজেৰে কাটি লৈ বাকলি গুচাই লৈ অলপ ডাঙৰ ডাঙৰ কৰি দীঘল দীঘলকৈ কাটি দিছোঁ। মই মাজৰ গুটিখিনি গোটেই দিয়া নাই আৰু সেইখিনি মই কাটি পেলাই দিছোঁ। তাৰপিছত এনেকৈ অলপ ডাঙৰ ডাঙৰ কৰি কাটি লৈছোঁ। এই ব্যঞ্জনখন খাবলৈ ইমান বেছি সোৱাদ হয়, আপোনালোকে মাছ মাংস খোৱাৰ কোনো প্ৰয়োজনেই নাই। এবাৰ ট্ৰাই কৰিবচোন যদি কৰা নাই। কোমোৰাটো বহুতে বেয়া পায় আৰু, কিন্তু এনেকৈ বনালে বেয়া পোৱা সকলেও খাই ভাল পাব। তাৰপিছত এতিয়া মই মিক্সি জাৰটোত ক'লা সৰিয়হ আৰু বগা সৰিয়হ এক চামুচ লৈ শুকানে শুকানে পিচি লৈ অকণমান পানী দি মিহি এটা পেষ্ট বনাই লৈছোঁ। লৈ এতিয়া বেছি যোগাৰৰ দৰকাৰ নাই। মই আদা নহৰু পেষ্ট আধা চামুচ লৈছোঁ। আৰু মই গোটা জিৰা ডালচেনি এক টুকুৰা লৈছোঁ আৰু ফুৰণ লৈছোঁ। লৈ কেঁচা জলকীয়া দুটা লৈছোঁ। এতিয়া মই এখন পেন পাতি দি তাত মই কোমোৰাখিনি নিমখ হালধি দি ভাজি লৈছোঁ। এইখিনি প্ৰায় 70% সিজিয়ে গৈছে। এতিয়া মই এইখিনি এটা বাতিত উঠাই লৈছোঁ। লৈ পেলাই এতিয়া সেই একেখন পেনতে আৰু অলপমান মই তেল দিছোঁ। দি তাত মই ৰেডি কৰি লোৱা গোটা জিৰা ডালচেনি আৰু ফুৰণখিনি দি অকণমান ভাজি লৈছোঁ। লৈ পেলাই তাৰপিছত মই এতিয়া আদা নহৰু পেষ্টখিনিও দিম। দি পেলাই কেঁচা জলকীয়াকেইটা দি অলপ ভাজি ল'ম। ইমান বেছি সোৱাদ হয় ন, আপোনালোকে বনাই নাচালে মানে বিশ্বাস নকৰিব। তাৰপিছত সৰিয়হৰ পেষ্টখিনিও দিলোঁ। দি এইখিনি যেতিয়ালৈকে ধুনীয়া এটা কালাৰ নাহে তেতিয়ালৈকে ভাজি আছোঁ আৰু জুইটো অলপ কমাই লৈছোঁ। লৈ তাৰ ৰঙা জলকীয়া এক চামুচ দিছোঁ সৰু চামুচেৰে, আৰু চেনি মই আধা চামুচ দিছোঁ। দি অকণমান পানী দি এইখিনি সিজিবলৈ দিছোঁ। তাৰপিছত এইখিনি উতলি অহাত ইয়াতে মই ভাজি লোৱা কোমোৰাখিনি দি দিছোঁ। এতিয়া মই মেইন বস্তুটো দিম। এতিয়া ইয়াতে মই ৰুকি লোৱা নাৰিকল ডাঙৰ চামুচেৰে এক চামুচ দিছোঁ। নাৰিকল দিলে মানে খাবলৈ ইমান বেছি সোৱাদ হয় ন, আপোনালোকে ট্ৰাই কৰিব। তাৰপিছত এনেকৈ ৰেডি হৈ গ'ল। মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই।